পাখি নবীনন দিয়া
মলাই যায় বহুমাই গুন্ধে নুমলে মলাই গুন্ধে নুমলে মলাই যায় বিহুতি আদৰ বিহুতি আদৰ এই বিহুতি নাওপেটা বৰহুলা সিমৰন দাসলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এই কণমানিজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ লাহিং লিলি চুতীয়াকে এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ লক্ষ্যজিতা বৰুৱা